নমস্কাৰ। যৌনাংগ স্পৰ্শ কৰিলেই উত্তেজনা বাঢ়ে সঁচা, কিন্তু কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। নহ'লে যৌন ব্যাধি বৃদ্ধি পাব আৰু শৰীৰৰ বহুত পৰিমাণে ক্ষতি সাধন কৰিব। আৰু দৈনন্দিন যদি আপোনালোকে সেই জেগাতে স্পৰ্শ কৰে তেনেহ'লে আপোনালোকৰ উত্তেজনা নাবাঢ়িবও পাৰে। ইয়াৰ কাৰণ কি হ'ব পাৰে? আহক এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। যৌনাংগ স্পৰ্শ কৰিলে উত্তেজনা বাঢ়ে সঁচা, কিন্তু যেতিয়া স্পৰ্শ কৰাটো অভ্যাসত পৰিণত হয় তেতিয়া কোনো অসুবিধা নহয়। এটা কথা মনত ৰাখিব, স্বাস্থ্য ৰক্ষাৰ কাৰণে যেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগে নিজৰ দেহা, তেনেকৈ যৌন ব্যাধিৰ পৰা হাত সাৰিবলৈ যৌনাংগ আৰু যৌনাঞ্চল পৰিষ্কাৰ কৰি ৰখাটো আৱশ্যক। জননেন্দ্ৰিয় পৰিষ্কাৰ কৰোঁতে কোনো কষ্ট নহয়, ডক্তৰৰ সহায় ল'বও নালাগে, ভোজন পৰিমাণৰ ধনো খৰচ নহয়। প্ৰতিদিনেই স্নান কৰা বা গা ধোৱাৰ সময়ত প্ৰত্যেকেই যৌনাংগ আৰু যৌনাঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰাখিলে মনৰ প্ৰফুল্লতা বাঢ়িব আৰু স্বাস্থ্য ৰক্ষাও হ'ব। পুৰুষৰ লিংগগিবাৰ চাৰিওপিনে আৰু নাৰীসকলৰ বৃহৎ ভগোষ্ক, ক্ষুদ্ৰ ভগোষ্ক আৰু ভগাচকোৰৰ ভাজে ভাজে প্ৰতিদিনে অনেক আৱৰ্জনা জমা হয়। এই আৱৰ্জনা বেছিদিন থাকিলে পচিবলৈ আৰম্ভ কৰে আৰু তাৰ ফলত দুৰ্গন্ধময় গোন্ধ ওলায়। এইবোৰ বেছিদিন থাকিলে উক্ত স্থানবোৰ ক্ষতিসাধন কৰে আৰু তাৰ ফলত আপোনালোকৰ বহু ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে এই স্থানবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। স্বামী স্ত্ৰীৰ যুৱক যুৱতী আটায়ে নিজৰ নিজৰ জননেন্দ্ৰিয় সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। আমাৰ গোটেই দেহৰ আবৃত ছালখনত অসংখ্য বিন্ধা থাকে। বিন্ধাবোৰেদি শৰীৰৰ চমগ্ৰন্থিৰ ঘাম ওলাই আহে। ছালৰ বিন্ধাবোৰ ঘাম আৰু ধূলি-মাকতিৰে বন্ধ হ'লে নানা ধৰণৰ চমৰোগৰ উপৰিও ঘামৰ কাৰণে গাটো দুৰ্গন্ধময় হৈ পৰিব। সেইবাবে আমি সদায় গা ধুওঁ। দেহৰ অনুপাতে ঘাম বেছিকৈ ক'ত জমা হয় আপোনালোকে জানেনে? পুৰুষ বা মহিলাসকলৰ জননেন্দ্ৰিয় বা জৰায়ুত বেছিকৈ সকলোতকৈ ঘাম আৰু বেছি মলি জমা হয়। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু যদি কিবা সমস্যা আছে তেনেহ'লে আপোনালোকে মোক নিশ্চয় কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।